মা তুমি মোক ভুল নুবুজিবা বহুত ভুল কৰিলো তোমাৰ কথা নুশুনি ভবা নাছিলো মা মানুহ যে এনেকুৱা নিষ্ঠুৰ হ'ব বুলি মোক ভুল নুবুজিবা মা মা মই নহয় কোনো খোপা ধৰা কিন্তু মা মুখে নৰাধন হতে কিয় এনে কৰিলে মা মইতো সিহঁতৰ দৰে এজন মানুহে মোৰ চিৎকাৰ শুনি সিহঁতৰ বুকু নকঁপিল না অন্ধকাৰে গ্ৰাস কৰিলে মানৱতা হে নৰধনহঁত এবাৰো বুকু নকঁপিল তহঁতৰ মোৰ তেজেৰে লুতুৰি পুতুৰি দেহ দেখি কিমান কাবৌ কৰিছিলে তহঁতক কিমান হাতে ভৰি ধৰিছিলে তহঁতক মোৰ জীৱনৰ ভিক্ষা খুজিছিলে তহঁতক আৰু চিঞৰি চিঞৰি কৈছিলো মই অসমীয়া হয় অসমীয়াৰ তেজ আছে মোৰ গাত অসমীয়াৰ তেজ আছে মোৰ গাত মা মোৰ যে বহুত মনত পৰি আছে তোমালৈ কেনেকুৱা কৰি চটফটাই আছিলো বিষত কেনেকৈ যে সহ্য কৰিছিলো সিহঁতৰ কোববোৰ মা মোৰ আশাবোৰ আশা হৈয়ে থাকি গ'ল উপায় নাই মা উপায় নাই হে নৰধনহঁত তহঁতক এটাই মাত্ৰ প্ৰশ্ন কৰো উত্তৰ দিব পাৰিবিনে তহঁতে ক উত্তৰ দিব পাৰিবিনে তহঁতে মোৰ জীৱন ধ্বংস কৰি তহঁতে পালি কি যা তহঁতেই ৰক্ষা কৰ নিজৰ জাতিটো যি এতিয়া ককবকাই আছে মোৰ দৰে পাৰিবি তহঁতে পাৰিবি কঁকালত মাৰ বান্ধি থিয় হ'ব নোৱাৰা কাৰণ তহঁত হলে একোটা মানৱ ৰূপী বিকাশ নৰবিকাশ নিৰ্দোষীৰ ওপৰত প্ৰহাৰ কৰি পুৰুষত্ব দেখুৱাই একো লাভ নাই একো লাভ নাই শেষত এটা কথাকে চিঞৰি চিঞৰি কওঁ যদি সৃষ্টি কৰিব নোৱাৰা ধ্বংস কৰা অধিকাৰ তহঁতৰ নাই যদি সৃষ্টি কৰিব নোৱাৰা ধ্বংস কৰা অধিকাৰ তহঁতৰ নাই